লাগিবই 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 ন্যায্য দাবি আমার দাবি মানিল আমার চলিব আমসু জিন্দাবাদ আমসু লংলে আমি আজি হদকম সংখ্যালঘু ছাত্ৰ ইউনিয়ন বিলেশিবের জিলা আমসুয়ে বিলেশিবের মহকুমার অফিসের সন্মুখত 2 ঘণ্টা ধর্মঘট অবস্থান পালন কৰিব লৈছোঁ। আমাৰ দাবীসমূহ হৈছে 7টা। তাৰে ভিতৰত হৈছে অসমত যিদৰে মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। আমাৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক প্ৰদান কৰিব লাগে আৰু লগতে যিবিলাক ভূমিহীন মানুহ সেই ভূমিহীন মানুহক পাট্টা প্ৰদান কৰিব লাগিব আৰু আমাৰ লোকসকল যিবিলাক বাহিৰত নিবনুৱা লোকসকল যিবিলাক বাহিৰত কাম কৰিব গৈছে অসম চৰকাৰে সেইবিলাক লোকক সুৰক্ষা প্ৰদান কৰিব লাগিব আৰু কেইদিনমান আগত অৰুণাচলত যিবিলাক শ্ৰমিক কাম কৰিবলৈ গৈ মৃত্যুবৰণ কৰিব লগা হৈছে সেইসকল লোকক 5 লাখ টকাৰ এটা সাহায্য প্ৰদান কৰিব লাগে আৰু লগতে অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে যি হাৰত মূল্যবৃদ্ধি হৈছে এনেকৈ যদি অনাগত দিনত চলি থাকে তেনেহ'লে চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ দৰে আমাৰ ভাৰতবৰ্ষ হ'বলৈ বেছি দিন নাই। গতিকে অসম চৰকাৰৰ যিবিলাক যোগান বিভাগৰ মন্ত্ৰী তেখেতক পদত্যাগ কৰিব লাগে, অনতিপলমে পদত্যাগ কৰিব লাগে, নহ'লে অসমখন আৰু তেনেকুৱা অৱস্থা নাথাকিব আৰু অসমৰ ৰাইজে এই মূল্য যিবিলাক বৃদ্ধি হৈছে অসমীয়া ৰাইজ কিন্তু জুৰুঙ্গা হৈ আছে। আমি বিজেপি চৰকাৰক অনুৰোধ কৰিছোঁ অনতিপলমে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে আৰু আমাৰ জনগোষ্ঠী অনুযায়ী আমাক চৰকাৰী চাকৰি প্ৰদান কৰিব লাগে। এইকেইটা দাবী লৈ আমি বিলেশিবেৰ জিলা আমসু তৰফৰ পৰা আজি মহকুমা অধিপতি কাৰ্যালয় সন্মুখত 2 ঘণ্টা ধৰ্মঘট অৱস্থান কাৰ্যসূচী আমি লৈছোঁ।